নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ৰেচিপিলৈ। ফ্ৰেণ্ডছ, এয়া যে দেখিছে আচাৰখিনি কিমান ধুনীয়া হৈছে হয়নে? এয়া হৈছে জলফাই টেঙা জ্বলা মিঠা আচাৰ। দেখিবলৈ ইমান ধুনীয়া হৈছে, খাবলৈ কিন্তু সিমানেই সোৱাদ লগা হৈছে। তেন্তে বেছি পলম নকৰি বলকচোন ৰেচিপিটোৰ মাজলৈ যাওঁ। এয়া জলফাইৰ মিঠা আচাৰ বনাবৰ কাৰণে 1.5 কিলো জলফাই মই ভালদৰে ধুই পখালি লৈছোঁ। আৰু ধুই পখালি লৈ মই এয়া দেখিছে গেছৰ চুলাৰ ওপৰত মই কেৰাহী এটাত পানী এমগ দি লৈছোঁ আৰু তাত গোটেইকেইটা ধুই লোৱা জলফাই দি দিছোঁ। গেছটো জ্বলাই দিছোঁ দেখিছে। আৰু এতিয়া মই ঢাকনি এখন মাৰি জলফাইকেইটা মাত্ৰ 2 মিনিট উতলিব দিম। এয়া 2 মিনিট হৈ গ'ল, বেছিকৈ সিজিব নিদিওঁ। 2 মিনিটৰ পিছতে মই জলফাইকেইটা নমাই লৈ কাটি ল'লোঁ আৰু ভালকৈ মই এক ৰ'দ মাত্ৰ লগাই ল'ম। মাত্ৰ এদিন ৰ'দত দিম জলফাইকেইটা। এয়া জলফাইখিনি মই এদিন ৰ'দ লগাই ল'লোঁ দেখিছে, অকণমান শুকাইছে। তো এনেকৈ এদিন আপোনালোকেও ৰ'দ লগাই ল'ব। আৰু এয়া মছলাৰ ভিতৰত লৈছোঁ মই জলকীয়াৰ গুড়ি এচামুচ, হালধি এচামুচ আৰু জিৰাৰ গুড়ি এচামুচ। এয়া নিমখ লৈছোঁ 2 চামুচ আৰু এইখিনি লৈছোঁ গুড় ৰুকি, যিহেতু মই মিঠা আচাৰ বনাম। আৰু এয়া মই চুলাখনত কেৰাহীটো দি দিছোঁ আৰু কেৰাহী মোৰ গৰম হৈছে। এনেতে মই দি দিম মিঠাতেল। মিঠাতেল দি দিলোঁ, ডাঙৰ চামুচেৰে 2 চামুচমান হ'ব। তেলখিনি গৰম হোৱাত মই দি দিম পাঁচফোৰণ। আৰু এয়া দেখিছে এতিয়া মিঠাতেল মোৰ গৰম হৈছে, তাত দি দিলোঁ মই পাঁচফোৰণ এচামুচ। আৰু পাঁচফোৰণে আচাৰৰ মেইন মছলা হয় আৰু খুবেই সুগন্ধিত কৰে আচাৰখিনি। ইমান ধুনীয়া গোন্ধ ওলায়, লগতে সোৱাদো লাগে। আৰু তেজপাত দুখিলা দি দিলোঁ, দি মই ভালদৰে লাৰি দিছোঁ। তেজপাত আৰু পাঁচফোৰণখিনি ভালদৰে ভাজি লৈছোঁ। ধুনীয়া সুগন্ধ এটা ওলাব, তেতিয়া ভালদৰে ভাজি ল'ব আৰু তেলটো খুব গৰম হ'ব দিব। আৰু এয়া যে জলফাইখিনি কাটি লোৱা আৰু ৰ'দ লগাই লোৱা জলফাইখিনি মই ইয়াতে দি দিলোঁ। দি মই এতিয়া ভালদৰে তল ওপৰ কৰি লাৰি দিছোঁ। দেখিছে, গোটেইখিনি আচাৰ মই দিয়াৰ পাছত এয়া দি দিলোঁ মছলাখিনি, হালধি, জলকীয়াৰ গুড়ি আৰু জিৰাৰ গুড়ি আৰু নিমখখিনি দি দিলোঁ। ফ্ৰেণ্ডছ, এই আচাৰবিধত কিন্তু একেবাৰে কম মছলা কম তেল ব্যৱহাৰ কৰি বনাব পাৰি। সঁচাকৈ খুবেই ভাল লাগে, আপোনালোকে শেষত গম পাব। এনেই যদি আমি সাধাৰণতে বনাব যাওঁ বেছিকৈ তেল লাগিব। কিছু সময় ভাজি লোৱাৰ পাছত এয়া দেখিছে আচাৰখিনি ধুনীয়া ৰঙচুৱা হৈছে। এতিয়া মই এনেতেই দি দিম এয়া ৰুকি লোৱা গুড় বাটি। তাৰপাছত মই এতিয়া ধুনীয়াকৈ লাৰি দিম। জলফাইখিনি ভালদৰে প্ৰথমতে ভাজি ল'ব, তেতিয়া কোনোদিনেই বেয়া নহয়। এই আচাৰখিনি খাবলৈ খুব সোৱাদ লগা হোৱাৰ উপৰিও ই বহুদিনলৈ কিন্তু ভালেও থাকিব। আৰু দেখিছে এয়া ধুনীয়াকৈ আমি পনীৰ ফ্ৰাই কৰিলে বা মাছ ফ্ৰাই কৰিলে যেনেদৰে ৰঙচুৱা হয়, ঠিক তেনেদৰে মই ৰঙচুৱা কৰি লৈছোঁ। এনেকৈ লোৱাৰ পাছত ভাজি লোৱাৰ পাছতহে গুড়খিনি দিব লাগে। জলফাইখিনি নভজাকৈ যদি আমি গুড় দি দিওঁ তেতিয়া কি হয়, একেবাৰে কম দিনৰ ভিতৰতে আচাৰখিনি বেয়া হয়, খাবলৈ সোৱাদো নালাগে। এতিয়া মই এনেদৰে লাৰি থাকিম কিছু সময়। আৰু এয়া দেখিছে কিছু সময় গুড়খিনি দিয়াৰ পাছত, কিছু সময় লাৰি দিয়াৰ পাছত ইমান ধুনীয়া হৈছে দেখিবলৈ। কি ধুনীয়া হৈছে আৰু কালাৰটো খুব থুপথুপীয়া হৈছে একেবাৰে দেখিবলৈ, কিন্তু যিমান ধুনীয়া হৈছে খাবলৈও সোৱাদ লগা হৈছে। আৰু এয়া দেখিছে আচাৰখিনি ইমান ধুনীয়া হৈছে, মানে যিমানেই ভাজিব সিমানেই ভাল হ'ব। গুড়ৰ যিটো পানী উঠে ন, সেই পানীটো একেবাৰে নোহোৱা হ'ব লাগিব আচাৰখিনি ভালে থাকিবলৈ। এয়া দেখিছে গুড়ৰ পানী মোৰ অকণো নাই, তেল বিৰিঙিছে, মানে আচাৰখিনিৰ পৰা তেলটো ওলাই আহিছে। তো জানিব আচাৰখিনি ভজা হৈছে। আৰু তথাপি কিন্তু তাৰে পাছতো আৰু অকণ জুই কমাই দি লাৰি থাকিব, লাৰি থাকিব, লাৰি থাকিব, যেতিয়ালৈকে ৰংটো সলনি নহয়। বন্ধু বান্ধৱীসকল, মোৰ যদি ৰেচিপিবোৰ ভাল পায় তেন্তে এটা লাইক কৰিব, কমেণ্ট কৰিব। চেনেলটোলৈ যদি নতুনকৈ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো বজাই দিব, তেতিয়াহ'লে মোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ আপোনালোকে সৰ্বপ্ৰথমে পাবগৈ। আৰু এনেদৰে আচাৰখিনি মই লাৰি থাকিম, লাৰি লাৰি ধুনীয়া এটা কালাৰ আৰু সুগন্ধ আহিব, মানে গোন্ধ ওলাব, তেতিয়া জানিব আচাৰখিনি ভজা হৈ গৈছে। এয়া দেখিছে আচাৰখিনি কিন্তু মোৰ ভজা হৈ গৈছে, গ'লেও মই কিন্তু লাৰি আছোঁ যাতে তলিত বহি নাযায়। আৰু আচাৰখিনি মই আজিয়ে নভৰাওঁ, আচাৰখিনি ভজা হোৱাৰ পাছত মই এৰাতি বা এদিন থৈ দিম। আপোনালোকে যদি দিনত কৰে তেন্তে গোটেই দিনটো থৈ দিব পাৰে, আৰু যদি ৰাতি গধূলিৰ সময়ত কৰিছে তেন্তে গোটেই ৰাতিটো থৈ দিব। তাৰে পাছত কেৰাহীত কিন্তু নথব, কেৰাহীৰ পৰা আঁজৰাই ল'ব। কিয় জানেনে, কেৰাহীটোত টেঙা যেতিয়া বস্তু থাকিব তেতিয়া কেৰাহীটোত দাগ বহি যায়, ক'লা ক'লা এটা
চেক বহি যায়। গতিকে কেৰাহীৰ পৰা মই এনেদৰে আজৰা এটা ফাইবাৰৰ চৰিয়াত লৈছোঁ। ফাইবাৰৰ চৰিয়াটোত বাউলটোত ল'লে কি হয়, দাগটো আৰু নবহে। এনেদৰে মই ঠাণ্ডা হোৱাৰ পাছত এতিয়া মই ভৰাই ল'ম। কাঁচৰ বৈয়াম এটা ভালদৰে ধুই পখালি শুকাই ল'ব, তাৰপাছত ভৰাব। কিন্তু দেখিছেনে, মই আৰু এবাৰ আপোনালোকক দেখুৱাই দিছোঁ, ইমান ধুনীয়া হৈছে। এনেদৰে আপোনালোকে চৰিয়া এটাত নমাই ল'ব, তাৰপাছতহে ভৰাব। আৰু বৈয়ামটোত যাতে অকণমানো পানী নাথাকে, মন কৰিব। পানী থাকিলে আচাৰখিনি বেয়া হৈ যাব। এয়া দেখিছে, মোৰ বৈয়ামটো একেবাৰে শুকাই লৈছোঁ মই, ধুই পখালি শুকাই থোৱা। তাৰপাছত এনেদৰে ভৰাই ল'ম মই গোটেইখিনি আচাৰ। আৰু এই আচাৰখিনি আপোনালোকে ভাতৰ লগতো খাব পাৰে, ৰুটি পৰঠা তাৰ লগতো খাব পাৰে, বা পুৰিৰ লগতো খাব পাৰে। মোৰ ল'ৰা ছোৱালী কিন্তু লুচিৰ লগত খাই খুবেই ভাল পায়, পৰঠাৰ লগত খাই খুবেই ভাল পায় এইবিধ আচাৰ। গতিকে কেনেকুৱা পালে ৰেচিপিটো আপোনালোকে জনাবলৈ একেবাৰে নাপাহৰিব মোক। ভাল হৈছে যদিও জনাব, আৰু যদি বেয়াও হৈছে জনাব। তো আচাৰ ভৰাওঁতে সদায় এটা কথা মন কৰিব, হেঁচি হেঁচি আচাৰ ভৰাব লাগে। যিমান পাৰে আচাৰ হেঁচি হেঁচি ভৰাব, মাজত গেপ থাকিব নিদিব, তেতিয়া আচাৰ বেয়া নহয়। আৰু আচাৰ ভৰোৱা হোৱাৰ পাছত সদায় মুখখন এনেদৰে এখন চাফা কাপোৰেৰে মুখখন মুচি দিব লাগে, মানে বটলটোৰ মুখখন এনেদৰে ঢাকনিৰ কাষখিনি ভালদৰে মুচি দিব লাগে। তেতিয়া আচাৰ আৰু ভেঁকুৰে নধৰে আৰু আচাৰখিনি ভালে থাকে বহুদিনলৈকে। আৰু মই আচাৰত ভিনেগাৰ ব্যৱহাৰ নকৰোঁৱে, মই কিছুমান টিপছ ব্যৱহাৰ কৰি এনেদৰে সংৰক্ষণ কৰি ৰাখোঁ আচাৰ। আৰু মাজে মাজে পাৰিলে ৰ'দত দিব, ৰ'দত নিদিলেও কিন্তু এই আচাৰবিধ বেয়া নহয়। তেন্তে পুনৰ লগ পাম অন্য এটি ৰেচিপিত। আজি